বহাগ মাহ বুলি ঘৰত আজি নাম চাউলে ভাগ পতা হৈছিলে। তাৰ বাবে খুৰাই এয়া যা যোগাৰ কৰি আছে আৰু আমি শাক পাচলি ৰাতিপুৱাই কুটি কৰি আজৰি কৰি থৈছোঁ। সেইখিনি ভিডিঅ'ত দেখুওৱা নহ'লে, যিহেতু কাম কৰি থাকোঁতে ভিডিঅ'টো কৰাটো সম্ভৱ নহয় আচলতে। এয়া খুৰাই যা যোগাৰখিনি ধুনীয়াকৈ কৰি আছে আৰু পিছফালে অলপ জেগা আছিলে আহল বহল, তো তাতে মুকলিকৈ খুৰাই বনাম বুলি ক'লে আৰু তেনেকৈ খুৰাৰ সুবিধামতে খুৰাই বনালে। আৰু আজিৰ আইটেম হৈছে ভাত, আৰু এয়া দেখিছেনে মাছৰ জোল আৰু লগতে ৰঙালাও ভাজি, মাটিৰ দাইল, জ্বলা ভাজি, পচলা আৰু চালাড, পদুনা চাটনি, সিমানেই। সকলোৱে লগে ভাগে খাই যে খুব ভাল লাগিলে। আৰু প্ৰথমতে ভকতসকলক দিয়া হৈছিল আৰু তাৰ পাছতে আমি মাইকীখিনি ল'ৰা ছোৱালীখিনি সকলোৱে খাই দিলোঁ। খুব ভাল লাগিলে। অন্য এটি ভিডিঅ'ত লগ পাম। সকলোৱে মৰম দিব। বাই।